নমস্কাৰ এই ভিডিঅ'টোত আমি এছএছচি জিডি এক্সামত সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আশা কৰোঁ এই প্ৰশ্ন উত্তৰসমূহে এছএছচি জিডি এক্সামত আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট 2026ত ভাৰতৰ স্থান কিমান? ইয়াত অপশ্যন কেইটা আছে 114, 115, 116 আৰু 117। ইয়াৰ উত্তৰটো অপশ্যন চি 116। ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট 2026ত ভাৰতে 147খন দেশৰ ভিতৰত 116 নম্বৰ স্থানত আছে। 2026 চনৰ সন্মানীয় এবেল বঁটাৰ বাবে কোন নিৰ্বাচিত হৈছে? ইয়াত অপশ্যন কেইটা আছে গেৰ্ট ফাল্টিংছ, কৈলাশ সত্যাৰ্থী, সলিম আলী আৰু আশা ভোছলে। ইয়াৰ উত্তৰটো অপশ্যন এ গেৰ্ট ফাল্টিংছ। জাৰ্মান গণিতজ্ঞ গেৰ্ট ফাল্টিংছক 2026 চনৰ সন্মানীয় এবেল বঁটাৰে সন্মানিত কৰা হৈছে। গাণিতিক জ্যামিতিৰ শক্তিশালী গাণিতিক সঁজুলিৰ প্ৰৱৰ্তনৰ বাবে আৰু মৰ্ডেল আৰু লেংগেৰ দীৰ্ঘদিনীয়া অমীমাংসিত ডায়োফেণ্টাইন অনুমান সমাধানৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছে। কোন তাৰিখে বিশ্ব সংবাদ স্বাধীনতা দিৱস পালন কৰা হয়? ইয়াত অপশ্যন কেইটা আছে 1 মে, 2 মে, 3 মে আৰু 4 মে। ইয়াৰ উত্তৰটো অপশ্যন চি 3 মে। প্ৰতি বছৰে 3 মে তাৰিখে সমগ্ৰ বিশ্বজুৰি বিশ্ব সংবাদ স্বাধীনতা দিৱস পালন কৰা হয়। 1993 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 3 মেক বিশ্ব সংবাদ স্বাধীনতা দিৱস হিচাপে ঘোষণা কৰিছিল। 2026 চনৰ বিশ্ব সংবাদ স্বাধীনতা দিৱসৰ বিষয়বস্তু বা থিম হ'ল শান্তিৰে ভৱিষ্যত গঢ়ি তোলা, মানৱ অধিকাৰ উন্নয়ন আৰু নিৰাপত্তাৰ বাবে সংবাদ স্বাধীনতাক প্ৰসাৰ কৰা। সম্ৰাট অশোকক বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিবলৈ প্ৰভাৱিত কৰা সন্ন্যাসীজন কোন আছিল? ইয়াত অপশ্যন কেইটা আছে উপগুপ্ত, অশ্বঘোষ, বৃহদ্ৰথ আৰু কৌটিল্য। ইয়াৰ উত্তৰটো অপশ্যন এ উপগুপ্ত। সম্ৰাট অশোকক বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিবলৈ প্ৰভাৱিত কৰা বৌদ্ধ সন্ন্যাসীজন আছিল উপগুপ্ত। উপগুপ্ত আছিল অশোকৰ আধ্যাত্মিক গুৰু। কলিংগ যুদ্ধৰ ভয়াৱহতাৰ পিছত উপগুপ্তৰ সান্নিধ্যত অশোকে বৌদ্ধ ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু অহিংস নীতি গ্ৰহণ কৰিছিল। আগ্ৰাৰ আৰামবাগ কোনজন শাসকে নিৰ্মাণ কৰিছিল? ইয়াত অপশ্যন কেইটা আছে বাবৰ, আকবৰ, জাহাংগীৰ আৰু হুমায়ুন। ইয়াৰ উত্তৰটো অপশ্যন বি এ বাবৰ। আগ্ৰাৰ বিখ্যাত আৰামবাগ মোগল সম্ৰাট বাবৰে 1528 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিল। 1947 চনৰ স্বাধীনতাৰ পিছত ভাৰতত নিৰ্মাণ কৰা প্ৰথম বন্দৰ কোনটো? ইয়াত অপশ্যন কেইটা আছে কাণ্ডলা বন্দৰ, জৱাহৰলাল নেহেৰু বন্দৰ, পাৰাদ্বীপ বন্দৰ আৰু চেন্নাই বন্দৰ। ইয়াৰ উত্তৰটো অপশ্যন এ কাণ্ডলা বন্দৰ। 1947 চনত স্বাধীনতাৰ পিছত ভাৰতত নিৰ্মাণ কৰা প্ৰথমটো বন্দৰ আছিল গুজৰাটৰ কচ্ছ জিলাত অৱস্থিত কাণ্ডলা বন্দৰ। বৰ্তমান এই বন্দৰটোক দীনদয়াল বন্দৰ বুলিও জনা যায়। ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি কোনটো? ইয়াত অপশ্যন কেইটা আছে মাউণ্ট ফুজি, মাউণ্ট এটনা, বেৰেনদ্বীপ আৰু মাউনা লোৱা। ইয়াৰ উত্তৰটো অপশ্যন চি বেৰেনদ্বীপ। ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি হৈছে বেৰেনদ্বীপ। এই আগ্নেয়গিৰিটো আন্দামান নিকোবৰ দ্বীপপুঞ্জত অৱস্থিত। সাৰদা আইন কিহৰ লগত জড়িত? ইয়াত অপশ্যন কেইটা আছে বাল্য বিবাহ, সতী প্ৰথা, মানৱ অধিকাৰ আৰু মহিলা সবলীকৰণ। ইয়াৰ উত্তৰটো অপশ্যন এ বাল্য বিবাহ। 1929 চনত প্ৰণয়ন কৰা সাৰদা আইন মূলতঃ বাল্য বিবাহ ৰোধ বা বন্ধ কৰাৰ লগত জড়িত। এই আইন অনুসৰি ছোৱালীৰ বিবাহৰ ন্যূনতম বয়স 14 বছৰ আৰু ল'ৰাৰ 18 বছৰ নিৰ্ধাৰণ কৰা হৈছিল। পৰৱৰ্তী সময়ত ইয়াক সংশোধন কৰি ক্ৰমে 18 আৰু 21 বছৰ কৰা হৈছিল। তলৰ কোনখন বিধেয়ক ৰাজ্যসভাত প্ৰথমে উত্থাপন কৰিব নোৱাৰি? ইয়াত অপশ্যন কেইটা আছে সাধাৰণ বিল, ৰাজহুৱা বিধেয়ক, ধন বিধেয়ক আৰু সংবিধান সংশোধনী বিল। ইয়াৰ উত্তৰটো অপশ্যন চি ধন বিধেয়ক।
ধন বিধেয়ক ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰি। ভাৰতীয় সংবিধানৰ 109 নং অনুচ্ছেদ অনুসৰি ধন বিধেয়ক কেৱল লোকসভাতহে উত্থাপন কৰিব পৰা যায়। ভাৰতত আয়কৰ কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াত অপশ্যনকেইটা আছে ছাৰ জেমছ উইলছন, হিউৱেন চাং, লৰ্ড ডেলহাউচি আৰু জেনেৰেল ডায়াৰ। ইয়াৰ উত্তৰটো অপশ্যন এ ছাৰ জেমছ উইলছন। ভাৰতত প্ৰথমবাৰৰ বাবে 1860 চনৰ 24 ফেব্ৰুৱাৰীত আয়কৰ প্ৰৱৰ্তন কৰিছিল। ব্ৰিটিছ চৰকাৰৰ মন্ত্ৰী ছাৰ জেমছ উইলছনে 1857 চনৰ চিপাহী বিদ্ৰোহৰ ফলত ব্ৰিটিছ চৰকাৰৰ হোৱা বিত্তীয় লোকচান পূৰণ কৰিবলৈ এই কৰ আৰোপ কৰা হৈছিল। ৰাজা ৰাণী মন্দিৰ ক'ত অৱস্থিত? ইয়াত অপশ্যনকেইটা আছে ভুৱনেশ্বৰ, আগ্ৰা, নাগপুৰ আৰু গান্ধীনগৰ। ইয়াৰ উত্তৰটো অপশ্যন এ ভুৱনেশ্বৰ। ৰাজা ৰাণী মন্দিৰ উৰিষ্যাৰ ৰাজধানী চহৰ ভুৱনেশ্বৰত অৱস্থিত। এই মন্দিৰটো একাদশ শতিকাত নিৰ্মাণ কৰা হৈছিল। পিঞ্জোৰ ঐতিহ্য উৎসৱ কোন ৰাজ্যত অনুষ্ঠিত হয়? ইয়াত অপশ্যনকেইটা আছে মণিপুৰ, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু মধ্য প্ৰদেশ। ইয়াৰ উত্তৰটো অপশ্যন বি হাৰিয়ানা। পিঞ্জোৰ ঐতিহ্য উৎসৱ হাৰিয়ানা ৰাজ্যত অনুষ্ঠিত হয়। হাৰিয়ানা ৰাজ্যৰ পৰ্যটন বিভাগে প্ৰতি বছৰে ডিচেম্বৰ মাহত এই উৎসৱ অনুষ্ঠিত কৰে। ভাৰতৰ কোনখন চহৰ বিশ্বৰ যোগৰ ৰাজধানী হিচাপে পৰিচিত? ইয়াত অপশ্যনকেইটা আছে বাৰাণসী, ঋষিকেশ, হৰিদ্বাৰ আৰু দ্বাৰকা। ইয়াৰ উত্তৰটো অপশ্যন বি ঋষিকেশ। ভাৰতৰ ঋষিকেশ চহৰখনক বিশ্বৰ যোগৰ ৰাজধানী য়োগা কেপিটেল অফ দ্য ৱৰ্ল্ড হিচাপে জনা যায়। উত্তৰাখণ্ডৰ হিমালয়ৰ পাদদেশত অৱস্থিত এই পবিত্ৰ চহৰখন যোগ, ধ্যান আৰু আধ্যাত্মিকতাৰ বাবে বিশ্বজুৰি প্ৰসিদ্ধ। বিশ্ব শুল্ক সংস্থা ৱৰ্ল্ড কাষ্টমছ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত অপশ্যনকেইটা আছে পেৰিছ, ফ্ৰান্স, জেনেভা, ছুইজাৰলেণ্ড, কাঠমাণ্ডু, নেপাল আৰু ব্ৰাছেলছ, বেলজিয়াম। ইয়াৰ উত্তৰটো অপশ্যন ডি ব্ৰাছেলছ, বেলজিয়াম। বিশ্ব শুল্ক সংস্থা ৱৰ্ল্ড কাষ্টমছ অৰ্গেনাইজেশ্যন হৈছে বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ কেন্দ্ৰীয় শুল্ক সমন্বয়ক হিচাপে কাম কৰা এটা আন্তঃৰাষ্ট্ৰীয় সংস্থা। ইয়াৰ মুখ্য কাৰ্যালয় বেলজিয়ামৰ ব্ৰাছেলছত অৱস্থিত। ৰাংগাস্বামী কাপ কোনটো খেলৰ সৈতে জড়িত? ইয়াত অপশ্যনকেইটা আছে হকী, ক্ৰিকেট, ফুটবল আৰু ধনুৰ্বিদ্যা। ইয়াৰ উত্তৰটো অপশ্যন এ হকী। ৰাংগাস্বামী কাপ হকী খেলৰ সৈতে জড়িত। 1928 চনত এই প্ৰতিযোগিতাখন আৰম্ভ কৰা হৈছিল। লখুৱাৰ জলবিদ্যুৎ প্ৰকল্প কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? ইয়াত অপশ্যনকেইটা আছে যমুনা, গংগা, গোদাৱৰী আৰু কৃষ্ণা। ইয়াৰ উত্তৰটো অপশ্যন এ যমুনা। উত্তৰাখণ্ডৰ ডেৰাডুন জিলাত অৱস্থিত লখুৱাৰ জলবিদ্যুৎ প্ৰকল্প যমুনা নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। এই প্ৰকল্পটোৰ জলবিদ্যুৎ উৎপাদন ক্ষমতা 300 মেগাৱাট। থাইলেণ্ডৰ মুদ্ৰাৰ নাম কি? ইয়াত অপশ্যনকেইটা আছে থাই বাট, পাউণ্ড, ইয়েন আৰু ইউৰো। ইয়াৰ উত্তৰটো অপশ্যন এ থাই বাট। থাইলেণ্ডৰ চৰকাৰী মুদ্ৰাৰ নাম হ'ল থাই বাট। থাইলেণ্ডৰ বেংক অৱ থাইলেণ্ডে এই মুদ্ৰা জাৰি কৰে। ফ্ৰী হিন্দুস্তান কাকতৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত অপশ্যনকেইটা আছে মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, তাৰকনাথ দাস আৰু ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ। ইয়াৰ উত্তৰটো অপশ্যন চি তাৰকনাথ দাস। ফ্ৰী হিন্দুস্তান কাকতৰ প্ৰতিষ্ঠাপক আছিল ভাৰতীয় বিপ্লৱী তাৰকনাথ দাস। 1908 চনৰ এপ্ৰিল মাহত এই কাকতখন প্ৰকাশ পাইছিল। এই কাকতখন উত্তৰ আমেৰিকাত থকা ভাৰতীয়সকলৰ মাজত ৰাষ্ট্ৰীয়তাবাদী আদৰ্শ আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জনমত গঢ়ি তোলাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছিল। বেটী বাচাও বেটী পঢ়াও আঁচনি কোন চনত আৰম্ভ কৰা হৈছিল? ইয়াত অপশ্যনকেইটা আছে 2003, 2009, 2014 আৰু 2015। ইয়াৰ উত্তৰটো অপশ্যন ডি 2015 চনত।
বেটী বচাও বেটী পঢ়াও আঁচনিখন 2015 চনৰ 22 জানুৱাৰীত শুভাৰম্ভ কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ পানীপথত এই আঁচনি শুভাৰম্ভ কৰিছিল। এই আঁচনিখনৰ লক্ষ্য আছিল কন্যা সন্তানৰ সুৰক্ষা, শিক্ষা আৰু লিংগ বৈষম্য দূৰ কৰা। কোনজন ক্ৰিকেট খেলুৱৈক মাষ্টাৰ ব্লাষ্টাৰ বুলি জনা যায়? ইয়াত অপশ্যনকেইটা আছে কপিল দেৱ, MS ধোনী, যুৱৰাজ সিং আৰু শচীন তেণ্ডুলকাৰ। ইয়াৰ উত্তৰটো অপশ্যন ডি, শচীন তেণ্ডুলকাৰ। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা খেলুৱৈ শচীন তেণ্ডুলকাৰক মাষ্টাৰ ব্লাষ্টাৰ বুলি জনা যায়। তেণ্ডুলকাৰক তেওঁৰ অসাধাৰণ বেটিং দক্ষতা, ক্ৰিকেটৰ জ্ঞান আৰু দ্ৰুতগতিত ৰান সংগ্ৰহ কৰাৰ ক্ষমতাৰ বাবে এই নামেৰে জনা যায়।